নগাঁও জিলা লাওখোৱা উন্নয়ন খণ্ডৰ ভোৰবন্ধাত বানাক্ৰান্তসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জখলাবন্ধা উপসমমণ্ডলৰ অধীনত সহকাৰী কাৰ্যবাহী অভিযন্তা কনিষ্ঠ অভিযন্তা আৰু খান্তাখাম দাসৰ নেতৃত্বত পানী যোগান আঁচনি সম্পাদক অসীম মণ্ডলৰ সহযোগত চেনিটাইজ কাৰ্যসূচী চলি থকা দেখা যায়। এফালে বানৰ বিভীষিকা আনফালে কৰোণা মহামাৰীৰ মাজতেই নগাঁও জিলাৰ লাওখোৱা উন্নয়ন খণ্ডৰ ভোৰবন্ধাত যিহেতুকে বৰ্তমান পানীৰ তাৰ মাজতে বানাক্ৰান্তসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ মণ্ডল আৰু জখলাবন্ধা উপসমমণ্ডলৰ অধীনত কনিষ্ঠ অভিযন্তা খান্তাৰাম দাসৰ আৰু পাব্লিক হেল্থৰ সহযোগত অসীম মণ্ডলৰ চেষ্টাত চলি আছে চেনিটাইজাৰ কাৰ্যসূচী। এই মুহূৰ্তত ব্ৰেকিং জখলাবন্ধাৰ উপসমমণ্ডলৰ অধীনত কনিষ্ঠ অভিযন্তা খান্তাৰাম দাসৰ নেতৃত্বত বিভিন্ন স্থানত চেনিটাইজ কৰা হৈছে। ১ নং ভোৰবন্ধাত পানী যোগান আঁচনিৰ সম্পাদক অসীম মণ্ডলে তেখেতৰ লগত সহযোগ কৰিছে। একমাত্ৰ দৰ্শন নিউজত কেমেৰাত বন্দী হোৱা এই দৃশ্য। তাৰ মাজতে বানাক্ৰান্তসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ মণ্ডল আৰু জখলাবন্ধা উপসমমণ্ডলৰ অধীনত কনিষ্ঠ অভিযন্তা খান্তাৰাম দাসৰ আৰু পাব্লিক হেল্থৰ সহযোগত অসীম মণ্ডলৰ চেষ্টাত চলি আছে চেনিটাইজাৰ কাৰ্যসূচী। এই মুহূৰ্তত ব্ৰেকিং জখলাবন্ধাৰ উপসমমণ্ডলৰ অধীনত কনিষ্ঠ অভিযন্তা খান্তাৰাম দাসৰ নেতৃত্বত বিভিন্ন স্থানত চেনিটাইজ কৰা হৈছে। ১ নং ভোৰবন্ধাত পানী যোগান আঁচনিৰ সম্পাদক অসীম মণ্ডলে তেখেতৰ লগত সহযোগ কৰিছে। একমাত্ৰ দৰ্শন নিউজত কেমেৰাত বন্দী হোৱা এই দৃশ্য। নিউজ ডেস্ক ৰিপৰ্ট, দৰ্শন নিউজ।